নতুন কেৰাহী পিঠা বনাবলৈ কেৰাহী খোলা কেৰাহী সৰু কেৰাহী এইখন সৰু কেৰাহী বনাবলৈ ৰেডি কৰি দিছে পিঠা খাবলৈ পোৱাহে কথা সেইবোৰ পিঠা বনোৱা বস্তু লাৰু ভাজিবলৈ ভাল হ'ব আৰু নতুন কেৰাহী নতুন মানুহ বিহুৰ পিঠা একদম যোগাৰ চলিছে বিহুৰ আমি নাৰিকলৰ লাড়ুৰ কাৰণে ৰেডি কৰি আছোঁ আৰু এইফালে একদম কি বুলি ক'ম এতিয়া যোগালী নেকি যোগালী আমি যোগালী মানুহ আমি কাৰিকৰ নেকি খালে খাবৰ কাৰণে বনাই খাব কোনে হয় নাই দেউতাই খাবৰ কাৰণে দেখিলে নহয় নতুন বোৱাৰীয়ে প্ৰথমবাৰ বিহুৰ পিঠা বনাব বুলি নতুন কেৰাহী নতুন হেতা আৰু বিধে বিধে লাড়ু পিঠা বনোৱাৰ সামগ্ৰী দেউতাই যোগাৰ কৰি দিছে বৰ হেঁপাহেৰে আৰু ময়ো এয়া লাগি গ'লোঁ হাতে কামে আৰু কি চাই চাই কৰি দেখুৱাই দিয়া কি বাকী আছে এয়া শ্বৰ্ট ফিল্ম চাই কৰি থকা হৈছে আৰু এইফালে চবৰে নিজৰ মোবাইলত ব্যস্ত এয়া লাডু বনোৱাত ব্যস্ত চুজি লাড়ু নাৰিকলৰ লগত চুজি মিক্স কৰি বনোৱা হৈছে এয়া আমাৰ বাইদেৱে অলপ নি তাত লাড়ু বনাই সম্পূৰ্ণ